8 বজাৰ পৰা গণনা আৰম্ভ হ'ব আৰু মই আশা কৰিছোঁ প্ৰতিটো ৰাউণ্ডতেই আমাৰ প্ৰাৰ্থী জয়ী হৈ থাকিব, লিড লৈ থাকিব। প্ৰথমৰ পৰা শেষ পৰ্যায়লৈকে আমি লিড লৈ থাকিম আৰু কমপক্ষে 1 পৰা 1.5 লাখ ভোট লিড লৈ প্ৰত্যুত বৰদলৈ ডাঙৰীয়াই আজি সাংসদ হিচাপে পুনৰবাৰ নিৰ্বাচিত হৈ সংসদৰ মজিয়ালৈ যাব। গৌৰৱ গগৈ জিকিব। আমাৰ কমেও 8খন আসন অসমত আমি পাম আশা কৰিছোঁ। আপোনালোকৰ মিডিয়াই এক্সিট পোল যিয়ে নিদিয়ক সন্ধিয়ালৈ আপোনালোকে অপেক্ষা কৰক। ওপৰৰ ওপৰত তাৱকাল কৰি কৈছোঁ আমাৰ কমপক্ষে 8জন সাংসদ। ধুবুৰী আসনখনৰ কথা কি ক'ব? ধুবুৰী আসনটো মানে বোধহয় মানে আমাৰ অসমৰ ভিতৰত সকলোতকৈ হাইষ্ট ভোট লৈ ধুবুৰীত জয়যুক্ত হ'ব। ধুবুৰী কমেও 3 লাখৰ পৰা 5 লাখৰ ভিতৰত লিড থাকিব। একেবাৰে যিটো কৈছে কোনো সন্দেহেই নাই, কাৰণ স্পষ্ট হৈ গৈছে। সেইবিলাক আপুনি নিজেই গম পাব একেবাৰে, কাৰণ আৰু সেইটো অসমৰ বাবে, মই অসমৰ ৰাজনীতিৰ বাবে বৰ ইতিবাচক কথা। কাৰণ হিমন্ত বিশ্ব ডাঙৰীয়াই AIDF-ক ইটো সৰু দুনিয়াখনৰ প্ৰতিনিধিত্ব কৰিবৰ কাৰণে পুতলা যেনেকৈ কৰি দিয়ে, উঠাই দিয়ে, তেনেকৈ পুতলাৰ এনেকৈ ৰিম'টলি তেওঁ কণ্ট্ৰল কৰি আহিছিলে। আৰু এই যিটো ধৰ্মীয় মেৰুকৰণৰ ৰাজনীতি আৰু হিমন্ত বিশ্ব শৰ্মাৰ যিটো পাঞ্চিং বেগৰ ৰাজনীতি, সেইটো অৱসান ঘটিব। গতিকে এইটো অসমৰ ৰাজনীতিৰ কাৰণে অন্ততঃ উৎকট ধৰ্মীয় সাম্প্ৰদায়িকতা আৰু ধৰ্মীয় মেৰুকৰণৰ ৰাজনীতিৰ অৱসান হ'ব আৰু এটা নতুন গতিৰ সংযোজন হ'ব। সেইটো মই